সুপ্ৰভাত বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাতে মই গৈ আছোঁ আমাৰ মাতুল বংশৰ ঘৰলৈ, মানে আমাৰ জেঠাই ঘৰলৈ বুলি। যোৱা দেওবাৰে আমাৰ নবৌ জাল দিয়া আছিলে, কিন্তু মই যাব নোৱাৰিলোঁ, সেইবাবে আজি মাতিছে, আজি আহি আছোঁ মই। আৰু আজি ৰাস্তাৰ মোৰ সহযোগী হ'ল আমাৰ আৰু আপোনালোকৰ সকলোৰে মৰমৰ দীপামণি। এতিয়া মই জেঠাইহঁতৰ ঘৰত পাই গ'লোহি, আৰু এয়া আমাৰ দেশৰ নতুন নাগৰিক অয়ন। কিয় জানো মই যেতিয়াই ইয়াক লগ পাওঁ নে ই শুয়ে থাকে। আজিহে পেহীয়েকক অকণমান চকুটো মেলি চাইছে আৰু এয়া আমাৰ পোৱালি আজু আইতাকৰ কোলাত, মানে এয়া মোৰ মাৰ মাক হয়। আমাৰ তিনিটা প্ৰজন্ম আইতাই ডাঙৰ দীঘল কৰিছে আৰু ল'বলৈ পাইছে। এতিয়া আহি পেলাই চাহ তাহ খাই পেলাই এতিয়া ভাত খাবলৈ বহিছোঁ। আজি ভাতৰ লগত আছে ভাত, দাইল, তিতা মাছ, ৰঙালাও, আৰু মই আহিলেতো ৰঙালাও থাকিবই। আৰু এজন সদস্যক চিনাকি কৰাই দিছোঁ, এয়া আমাৰ মৰমৰ পম। এতিয়া আমি উভতনি যাত্ৰা কৰিছোঁ ঘৰলৈ বুলি। কাইলৈ আকৌ এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ সামৰিছোঁ।